kadom apora lama lunglake so Toronto damtang kolrai isi April inkoi rapungarni Settling Demand Coordination Committee lapen Kachipar Abdul kapre asem kitlema bang lapen rat cingrum Hongari arunga hemalong melisi kapado melaron ke damtang Kretroksi April inkoi rapu adi Assam Chief Minister Himanta Biswa Sarma lapen Karbi Anglong Autonomous Council CM Pen Kangni Bela Putha Radayo Kaparju lapen CFKP Alamsa Putha Kangkrung Kangsal Melalong ST Certificate lapen Autonomous Welfare Council Putha Lam Kachi Thanpon সকলে মোবাইল সাইলেন্ট করে দেন দূৰত আছে দোকান দোকান সম্মানীয় উপস্থিত সদন আজি আমি যিটো সভা আৰম্ভ কৰিবলৈ ওলাইছো গতিকে আজিৰ সভাখন পৰিচালনা কৰিবৰ বাবে আমাৰ আহ্বায়ক সমিতিৰে মুখ্য আহ্বায়ক গুণাৰাম চেৰণ ডাঙৰীয়াকে আজিৰ সভাখন পৰিচালনা কৰিবৰ বাবে সভাপতি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ মই সভাপতি হিচাপে আসন গ্ৰহণ কৰিলোঁ আজি আমি যিখিনি বিষয় আলোচনা কৰিম বুলি ভাবিছোঁ সেইখিনি মই গাই দিব বিচাৰিছোঁ সভাৰ উদ্দেশ্য ব্যাখ্যা যোৱা 17/4/2025 তাৰিখে মুখ্যমন্ত্ৰীৰ লগত ডিফুত হোৱা বৈঠক সম্পৰ্কে আলোচনা তাৰপিছত গঠন হ'বলগীয়া কল্যাণ পৰিষদৰ সন্দৰ্ভত আলোচনা তাৰ ওপৰত ৰাইজৰ মতামত থাকিব তাৰপিছত আমি লাষ্টত আলোচনা কৰিম আমাৰ যিটো আগন্তুক দমাহী হ'ব তাৰ বিষয়ে অলপ আলোচনা কৰিম শেষত সভাপতিৰ মন্তব্যও সভাভংগ গতিকে এইখিনি জাষ্ট আৰম্ভ কৰাৰ আগতে মই একচুৱেলি আমাৰ কিন্তু জানিছোঁ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা মৰিগাঁৱৰ পৰা দেখিছোঁ আৰু নগাঁৱৰ পৰা কোনোবা আহিছে নেকি নগাঁৱৰ পৰা নাই খালি মৰিগাঁৱে আহিছে ইয়াতে এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা আমাৰ মহন্ত ডাঙৰীয়া দাঙি ধৰিবলৈ অনুৰোধ কৰিলোঁ আজিৰ সভাৰ সভাপতি মহোদয় উপস্থিত সমূহ সন্মানীয় ব্যক্তিসকল আৰু বিভিন্ন জিলাৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল সভাৰ উদ্দেশ্য ব্যাখ্যা ক'বলৈ গ'লে আমি যোৱা যি মিটিং কৰিছিলোঁ তাৰ পিছতে আমাৰ যোৱা 17/4/2025 তাৰিখে মুখ্যমন্ত্ৰীৰ লগত আৰু তাতে ডক্টৰ তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ CM আছিলে অমৰ সিং টিছু আছিলে তাৰপিছত আমাৰ ইণ্টেলেকচুৱেল পাৰ্চন হিচাপে এলভিন তেৰণ আছিলে তাৰপিছত ধৰম সিং তেৰণ ডাঙৰীয়া আছিলে এই ধৰণৰ বিভিন্ন ধৰণৰ ব্যক্তি আৰু মন্ত্ৰী নন্দিতা কাৰ্ডোচা আছিলে গতিকে এইখিনি গোটেইখিনি বিষয়ৰ ওপৰত আমি তাত এখন আলোচনা হৈছিলে সেই সম্পৰ্কে যোৱাৰ আগতে আপোনালোকক জনোৱা হৈছিলে ইয়াৰ বহুতকেইজন ব্যক্তি গৈছে আৰু কিছুমান যোৱা হোৱা নাই গতিকে তাত যিখন মিটিং হ'ল সেই সম্পৰ্কে থুলমূলকৈ ক'ব বিচাৰিছোঁ যে আমি যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমি খুব ভাল পদক্ষেপ আৰু ভাল ছিষ্টেম কথা আমি শুনিছিলোঁ প্ৰথম কথাটো হ'ল কি আমাৰ যিহেতু ডিমাণ্ড কমিটি আছে ভৈয়ামত বাস কৰা 8-9খন জিলাত যিখিনি কাৰ্বি আছোঁ 4 লাখৰ ওপৰত যিখিনি কাৰ্বি আছোঁ যিটো জনজাতিকৰণ বিষয় সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হ'ল তাত কিছুমান ফৰ্মুলা বনোৱা হ'ল চিফ মিনিষ্টাৰৰ ফালৰ পৰা এটা কথাই ক'লে যে স্পষ্ট এইটো কথাটো বৰ্ণনা নকৰিলেও হ'ব এটা কথা স্পষ্টভাৱে কৈছে যে তুলিৰাম ৰংহাঙে যিখন চাৰ্টিফিকেট পায় সেই ধৰণৰ চাৰ্টিফিকেট আপোনালোকৰো পোৱা ব্যৱস্থাটো কৰা হ'ব চবকৈ সেইখিনি কথাই ক'লে তেতিয়া আমি বিস্তৃতভাৱে জানিব বিচাৰিলোঁ তেতিয়া এইটো কথাই ক'লে যে আপোনালোকৰ যিখিনি শিডিউলিং মেটাৰ এতিয়া আৰু দিল্লী মুম্বাই দৌৰি থকা সময় নাই যেহেতু আপোনালোকৰ যেহেতু জনজাতিকৰণ বিষয়টো
কেৱল বাদ পৰি যোৱাখিনি ইনক্লুশ্যনহে হ'ব, নতুনকৈ ক্ৰিয়েশ্যন নহয়। কোচ মৰাণ মটক প্ৰিটেপ আদিৰ দৰে যিহেতু ক্ৰিয়েশ্যন নহয়, যিহেতু ইনক্লুশ্যনহে হ'ব, বাদ পৰিহে গৈছে। গতিকে এইটো ইনক্লুশ্যন হোৱাৰ ক্ষেত্ৰত ইমান অসুবিধা নাই। গতিকে আৰু যিহেতু কাৰ্বিখিনি আজিৰ পৰা 100 বছৰ 200 বছৰ নহয়, আজিৰ পৰা 1000 বছৰ আগতে ডেফিনেটলি মাইগ্ৰেট হোৱাই হয় আচলতে। গতিকে সেইটো ভিত্তিত যদি ওৱান কমিউনিটি ওৱান ষ্টেটাছ হিচাপত যদি কৰিব পৰা যায়, নিশ্চয় বিষয়টো ভাল হ'ব। আৰু আমি সেইকাৰণে চিন্তা কৰিছোঁ অসম চৰকাৰৰ ফালৰ পৰা যে অতি সোনকালে আমি সেইটো ভৈয়ামত থকা কাৰ্বিসকলক ST হিলছ হিচাপে কি ধৰণে দিব পৰা যায়, উইদিন 2 মাহৰ পৰা 3 মাহৰ ভিতৰত সেই কমপ্লিট প্ৰচেছটো আমি আৰম্ভ কৰিম আৰু শেষ হ'ব বুলি ক'লে। তেতিয়া আমি কিছুমান কথা সুধিছিলোঁ, সেই কথাখিনি সুধোঁতে এটা কথাই ক'লে যে ভৈয়ামত যিমান সেই কাৰ্বি আছে, আজি 40-50 বছৰে যিখিনি আন্দোলন কৰি আছে, ভৈয়ামত বাস কৰা কাৰ্বিখিনিৰ একো প্ৰব্লেম নাই, একো অসুবিধা নাই। অসুবিধা যদি কৰে, প্ৰব্লেম যদি কৰে, আমাৰ ডিফুৰ পৰাহে কৰে, কাউন্সিলৰ পৰাহে কৰে, সংগঠনে হওক বিভিন্ন ক্ষেত্ৰত এইবোৰহে কৰে। গতিকে এইবাৰ ওচৰত তুলিৰাম ৰংহাং ডাঙৰীয়া আছিলে, তেখেতক ক'লে এবাৰ তুলি একাম কৰা, অতি সোনকালে কাউন্সিলৰ কেবিনেট এটা বৈঠক বহা আৰু বহি মেলি আপোনালোকে এটা প্ৰপ'জেল মোলৈকে পঠিয়াই দিয়া, মই অতি সোনকালে সেই ব্যৱস্থাটো ল'ম বুলি ক'লে। গতিকে আমাৰ কাৰণে কথাখিনি ভালেই, শুনিতো ভাল লাগিল। তাৰপিছত আমি টাইম বাউণ্ড কথাটো কওঁতে ক'লে কি উইদিন 1 মাহৰ ভিতৰত যদি এই ৰিকমেণ্ডখন যদি হৈ যায়, তেতিয়াহ'লে 1 মাহৰ পৰা 2 মাহৰ ভিতৰত গোটেই প্ৰচেছ মই কমপ্লিট কৰিম বুলি ক'লে। সেইখিনি হ'ল আমাৰ যিটো ডিমাণ্ড কমিটিৰ মেইন বিষয়বস্তু, 1 নম্বৰ এজেণ্ডাত সেইখিনি কথা আলোচনা হ'ল। মই কথাখিনি শ্বৰ্টকৈ কৈছোঁ, বিভিন্ন কথা কৈছে, আমাৰ এলভিন টেৰনো কৈছে। চ' 2 নম্বৰ কথাটো হ'ল যিটো কাউন্সিল মেটাৰ। কাউন্সিল মেটাৰটো এইটো কথাই ক'লে যে যিহেতু আমি অলৰেডি বিভিন্ন জনগোষ্ঠীত কাউন্সিলবিলাক দিয়াৰ ব্যৱস্থা কৰিছোঁ, গতিকে আপোনালোককে সেই দিয়া ব্যৱস্থাটোকে কৰিম। গতিকে তাৰ একমাত্ৰ কাৰণটো হ'ল কি বৰ্তমান সংবিজিতে নিয়া গোচৰত থকাৰ বাবে কিছু গঠন কৰিবৰ কাৰণে অলপ অসুবিধা হৈ আছে। গতিকে সেইটো নিষ্পত্তি কৰিবৰ কাৰণে যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে চাই আছিলে, গতিকে আমি চেণ্ট্ৰেলৰ পৰা ষ্টেটলৈকে বিষয়টো লৈ আহিলোঁ। এতিয়া আৰু বেলেগ প্ৰব্লেম নাই, আমাৰ অফিচিয়েলি প্ৰচিডিউৰখিনিহে বাকী আছে। গতিকে সেইটো আমি অতি সোনকালে গঠন কৰিম আৰু কমিটিখন 30 জনীয়া হ'ব বুলি ক'লে। 30 জনীয়া হ'ব। 30 জনীয়া হ'ব যদিও তাৰে 3 জনটো আমি চৰকাৰী নমিনেটেড কৰিম আৰু এজনটো কিন্তু সমিতিৰ কাৰণে ৰাখিব লাগিব আপোনালোকে। বাকী 26 জনটো আপোনালোকৰ মাজৰ পৰা চিলেকশ্যন কৰিকে এটা ড্ৰাফ্ট কমিটি এলভিনৰ হাতত জমা দিব লাগিব আপোনালোকে। সেইমতে মই প্ৰচেছখিনি কৰিম আৰু অহা ছেপ্টেম্বৰ মাহত যিটো আমাৰ কেবিনেট বহিম, সেই ছেপ্টেম্বৰ কেবিনেটত আমি সেই বিষয়টো পাছ কৰাই ল'ম আৰু অক্টোবৰত আপোনালোকৰ শপত গ্ৰহণখিনি হ'ব বুলি ক'লে। গতিকে তাৰপিছত নেমেন পেচাৰ ক্ষেত্ৰত এইটো কথা আহিছিলে, অট'নমাছ শব্দটো নাছিলে, অট'নমাছ শব্দটো কথাও ক'লে। তাৰপিছত আমি এটা কথা ক'লোঁ যে বড়োবিলাকৰো এইটো কথা বুলি ক'লোঁ। তেতিয়া বড়ো কছাৰী অট'নমাছ ৱেলফেয়াৰ অট'নমাছ যিখন কাউন্সিল, যিখন গেজেট বনোৱা গৈছে, ছেম বস্তু ছেম গেজেট আপোনালোকৰ কাৰণেও ৰখা হৈছে, কিন্তু বড়ো শব্দটো তাতে কাৰ্বি লগাই দিলে হৈ গ'ল বুলি কৈছে। গতিকে সেইখিনি দায়িত্বও এলভিন ছাৰকে দিছে। তাৰমানে এলভিন ছাৰে ড্ৰাফ্টটো বনাই মেলি ড্ৰাফ্টটো বনোৱাৰ পিছত সেইখিনি ডক্টৰ ৰণোজ বেগক জমা দিব আৰু ৰণোজ বেগে গোটেই বস্তুখিনি ছেপ্টেম্বৰত তাৰমানে প্ৰপ'জেল হিচাপে কেবিনেটত উত্থাপন কৰিব। তাৰমানে সেইখিনি কথাকে ক'লে, সেইখিনি কথাকে ডিফুত মেইন যিখিনি ঘটনা ঘটিছিল সেইখিনি কথাই ক'লোঁ। গতিকে পৰৱৰ্তী সময়ত আমি ডিফুৰ লগত যোগাযোগ কৰি বা এলভিন ছাৰৰ লগত যোগাযোগ কি ধৰণৰ কৰিব পাৰি নিশ্চয় আজি আলোচনা হ'ব। গতিকে আকৌ যিহেতু আমি প্ৰতি বছৰে কাৰ্বিবিলাকৰ আমাৰ যিটো পৰম্পৰা দমাহী উৎসৱ, দমাহী ৰং আদিৰ যি ফেষ্টিভেল পাতোঁ, সেই ফেষ্টিভেলটো এবাৰ যিখিনি মানুহে লাগি আছিলে বা যিখিনি মানুহ লাগি থকা যায় বিভিন্ন কামৰ ভিৰৰ বুজাত, এইবাৰ তাৰমানে অলপ এই যোগাৰ পাতিটো অলপ কম যেন অনুভৱ হৈছে। সেইখিনি তাৰিখ মতে কি ধৰণৰ কৰিব পৰা যায়, নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা আগৰবাৰ যিমান কষ্ট কৰিছিলে বা যিমানখিনি কৈছে তাতকৈ এবাৰ ডাবল কষ্ট কৰি কি ধৰণৰ পাতিব পৰা যায়, এই যিটো আমি তাৰিখ লোৱা গৈছিলে সেইটো সম্পৰ্কত আপোনালোকৰ ফালৰ পৰা নিশ্চয় দিহা পৰামৰ্শ পাম আৰু সেইখিনি কথাই আলোচনা হ'ব আজি। গতিকে সভাৰ উদ্দেশ্য ব্যাখ্যা হিচাপে মই কথাখিনি অলপ দীঘলীয়াকৈ কৈছোঁ যাতে আলোচনা কৰিবৰ কাৰণে সুবিধা হয়। সেইখিনিকে সভাৰ উদ্দেশ্য ব্যাখ্যা হিচাপে আপোনালোকৰ আগত মই অৱগত কৰিলোঁ। ধন্যবাদ। শ্ৰদ্ধেয় সভাপতি মহোদয় আৰু আমাৰ উপস্থিত কাৰ্বি ৰাইজ, ইয়াতে সৰহখিনি মানুহেই আছে যিসকলে তাত আলোচনাত অংশগ্ৰহণ কৰিছিল আৰু
কেইজনমানহে আছে আমাৰ দৃষ্টিত যিসকলে সিদিনা তাতে উপস্থিত নাছিল, আৰু যদিও উপস্থিত নাছিল তাৰ পৰৱৰ্তী সময়ত আমি আলোচনাৰ পিছত যি মিডিয়াই সাক্ষাৎকাৰ লৈছিলোঁ সেই ভিডিঅ'টোত সাক্ষাৎকাৰটোত কমেণ্ট লৈছিলোঁ। সেইটো নিশ্চয় প্ৰায়বিলাকেই মোবাইলৰ যোগেদি দেখিছে বা ইউটিউবতো আছে। তাৰ লগতে এতিয়া এই কেইদিনমানত 3 দিনমানত বেছিকৈ প্ৰচলিত হৈ আছে মুখ্যমন্ত্ৰীয়ে ডিফু ভ্ৰমণৰ পিছত কি ক'লে, আৰু সেইটোত কিন্তু প্ৰশ্ন কি কৰিছে তেখেতক আমাৰখিনিতো দেখুওৱা নাই, তেখেতৰো দেখুওৱা নাই, আৰু আমাৰ ক্ষেত্ৰত কি ক'লে ডিটেইলছ বিতংকে তেখেতেও পোৱা নাই কথাটো। গতিকে ইয়াৰ মাজত যিকোনো আলোচনাত অলপ থাকে কিছু বিষয় যিবিলাক মিডিয়াৰ ওচৰত তেওঁলোকে যাব নিবিচাৰে। গোটেইখিনি কথা আমাৰ সভাৰ উদ্দেশ্য ব্যাখ্যাত যিখিনি কথা ক'লে মহন্ত তুমুল ডাঙৰীয়া আহি কিনে শুনিলে, কিন্তু তাৰ আগতে আমি আলোচনাত বহাৰ আগতে কি হৈছিলে এই সম্পৰ্কত অকণমান টাচ কৰিব বিচাৰিছোঁ। যে যিসকল আলোচনালৈ গৈছিল তেতিয়া আমাকো গাইড কৰি আছে CM চাহেবৰ মুখ্য উপদেষ্টা এলুইন টেৰন চাহেব, তাত এক্স CM আৰু MP জয়ন্ত ৰংপি চাহেবো আছিলে, ধৰম সিং টেৰন ডক্টৰ ধৰম সিং টেৰন তেখেতো উপস্থিত আছিল। তাতে তেখেতসকলে কৈছিলে যে আপোনালোকক মাত্ৰ 1 ঘণ্টা সময় দিয়া আছে, 11:30 বা 12:30 মিনিষ্টাৰ গোটেইখিনি আহিছে। ইয়াত আপোনালোকে যাতে কোনো আপোনালোকৰ মাজত আলোচনাত বিভেদ আছে বা দাবীটোৰ সম্পৰ্কত বেলেগ আছে এই ধৰণৰ কোনো ইমেজ যাতে নাপায়, নহ'লে সমস্যাটোৰ সমাধান হোৱাত অসুবিধা হ'ব। আৰু আমি অনুমান কৰিছিলোঁ যে তেওঁলোকে অন্য বহুত বিস্তৃত কাৰ্যসূচী আছিল, তাৰ মাজতে যিটো চিডুলিং ডিমাণ্ড কোঅৰ্ডিনেশ্যন কমিটিৰ থ্ৰুৱেদি আমি যি ভোট বৰ্জনৰ হুংকাৰ দিছিলোঁ, মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ উচ্চাৰণ কৰা নাই যদিও এই কথাটো ধ্যানত ৰাখি ততাতৈয়াকৈ আমাৰ মানুহখিনিক মাতিছিলে। আৰু তেওঁলোকে এই বিষয়টো দ্বিতীয় আলোচনা কৰাৰ পিছত তেওঁলোকে ভাবিছিল কি ধৰণে এই বস্তুটো ল'ব পৰা যায়, বিৰোধ নকৰাত একমত হোৱাৰ চেষ্টা কৰোঁতে 2-এজনে আমাৰ মাজতে কিবা মতামত দিছিলে, হিলছ প্লেইনছ লৈ কিবা লৈ অন্য গোট লৈ, সেইবিলাকৰ যথাযথ আমাৰ আলোচনা হৈ গ'ল। হোৱাৰ পিছত কোৱা হ'ল যে কেৱল আমাৰ চিডুলিং ST হিচাপত স্বীকৃতিটো লাগে, আৰু 2 নম্বৰ কথা হ'ল কাৰ্বি অট'নমাছ ৱেলফেয়াৰ কাউন্সিলখন কি ধৰণৰ কিমান সোনকালে গঠন কৰিব পাৰি এই বিষয়তহে আলোচনা হ'ব। আৰু 1 ঘণ্টাৰ ভিতৰতে যেতিয়া কোনো যাতে কণ্ট্ৰভাৰ্চি নহয়, ভিতৰত কমেণ্টবিলাক যাতে উল্টা পাল্টা নহয়, আপোনালোকৰ মাজত যে কোনো বিভাজন আছে কাউন্সিলৰ বাহিৰৰ কাৰ্বি, সেইটো যাতে পৰিস্ফুট নহয় সেইমতে, আৰু ক'লে যে যিমান কম কথাৰ ভিতৰত আপোনালোকে ক'ব পাৰে। তেতিয়া আলোচনাত আমাক এলুইন টেৰন চাহেবক ইণ্ট্ৰডিউচ কৰি দিলে, তেখেতসকলে এই ধৰণৰ আহিছে বুলি কওকচোন আপোনালোকৰ কি আছে। যিসকল উপস্থিত আছিল তেওঁলোকৰ কাৰণে কোৱা নাই, উদ্দেশ্য তেওঁলোকে শুনিছিল, কিন্তু যিসকল উপস্থিত নাই তাত অকণমান বিতংকৈ ক'বলৈ বিচাৰিছোঁ, কাৰণ সদায় এই ধৰণৰ আলোচনা নাই। তেতিয়া আমাৰ ফালৰ পৰা কোৱা হৈছিলে যে আমি অট'নমাছ কাউন্সিলৰ বাহিৰত যিসকল কাৰ্বি বসবাস কৰি আছোঁ তেখেতসকলক যিখন চাৰ্টিফিকেট দিয়া আছে, সাংবিধানিকভাৱে আমাৰ স্বীকৃতি নাই, কনষ্টিটিউশ্যনত চিডুল ট্ৰাইব হিচাপে আমাৰখিনিক স্বীকৃতি দিয়া নাই। আপোনালোকে দেখোন ট্ৰাইবেল নহয় নেকি আপোনালোক? বোলো ট্ৰাইবেল ছাৰ, আমাৰতো শিক্ষা দীক্ষা এই আপোনাৰ চাকৰি বাকৰি অথবা অন্য ইকনমিক আৰ্থিক এইখিনিত আছে, কিন্তু ৰাজনৈতিক স্বীকৃতিটো নাই আমাৰ। সেইটোকে ব্যাখ্যা কৰিব লগা আমাৰ ফালৰ পৰা কোৱা হৈছিলে যে আমাক বৰ্তমানে যিখন চাৰ্টিফিকেট দি থকা হৈছে কাষ্ট চাৰ্টিফিকেট, তাতে 2-3টা এনেকুৱা কণ্ডিশ্যন আছে যে প্ৰথম কণ্ডিশ্যন হ'ল হিলছ টাইপ ইন প্লেচ, হিলছ টাইপ লিভিং ইন প্লেচ, লিভিং ইন শব্দটো চাৰ্টিফিকেটখনত নাথাকে, হিলছ টাইপ ইন প্লেচ। সেই
হিলছ টাইপ লিভিং ইন প্লেইনছে ধৰিলোঁ, লিভিং ইন প্লেইনছ। আৰু 2 নম্বৰ পইণ্টটো হ'ল যি ঠাইত যি মানে এড্ৰেছখিনি দিলে পোষ্ট অফিচ কিবা কিবি, যি জিলাত সেই জিলাত তেখেতৰ ঘৰ নহয় বুলি কোৱাৰ লগত তেওঁ সেই ঠাইত চিডিউল ট্ৰাইব হিচাপে স্বীকৃত নহয় বুলি কোৱাৰ লগে লগে আমাৰ সেই ঠাইত কিবা ভোট ইলেকশ্যন পঞ্চায়তেই হওক মিউনিচিপালিটি হওক সেই ইলেকশ্যনবিলাকত আমাৰ কৰ্তৃত্ব নাপায়, ৰিজাৰ্ভেশ্যন ৰিকুৱেষ্টে নাপায়। তেতিয়া তেখেতে ক'লে তেনেকুৱা নেকি, চাৰ্টিফিকেট আছে নেকি লগত? তেতিয়া আমাৰ লগত চাৰ্টিফিকেট আছিলে, চাৰ্টিফিকেটখন দেখুওৱা হ'ল। চাৰ্টিফিকেটখন পঢ়ি চালোঁ, চাই এই যে বিসংগতি দেখিলে সেই কাৰ্বি আংলঙৰ ট্ৰাইব এই কাৰ্বিখিনিৰ চাৰ্টিফিকেট হয়তো প্লেইন হ'ব, কিন্তু আমাৰবিলাকত নানা ৰকম কণ্ডিশ্যন লগোৱা আছে। আৰু এই উদ্দেশ্যত ইকনমি এইকাৰণে দিয়া হৈছে, তেওঁলোক ইয়াতে চিডিউল ট্ৰাইব নহয়, এইবিলাক কথা আছে। তেতিয়া তেখেতে এটা অকণমান টেকনিকেলি গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে ইয়াতে আমাৰ হিলছ ট্ৰাইবৰ কথাটো বাৰে বাৰে আহে, এই মানুহখিনিক হিলছ আৰু প্লেইনছৰ কথাটো। যে হিলছ প্লেইনছৰ কথাটো অহাৰ লগে লগে যেতিয়া অসমত যিহেতু 2খন লিষ্ট আছে, তেতিয়া চিডিউল ট্ৰাইব যদি আপোনালোকে প্লেইনছত সোমাব লাগে, প্লেইনছত সোমোৱাটোত বড়োসকলে বাধা দিব যদি আমি কাৰ্বি আংলঙত থকা বড়োখিনিক যদি হিলছ ট্ৰাইব জাষ্ট নিদিওঁ। তাৰ উপায় হ'ল সেই বস্তুটো একেবাৰে টাচ নকৰাকৈ, বড়োৰ লগত মুঠেই লিংক নকৰাকৈ আমি এই ইছ্যুটো কেনেকৈ আগবঢ়াই নিব পাৰোঁ। আগবঢ়াই নিয়াৰ এটা উপায় আছে যে যিহেতু কাৰ্বি মানুহখিনি অৰিজিন একেটাই, কাৰ্বি হিচাপত ধৰি লওক কাৰ্বি আংলঙৰ পৰাই গৈছে, তেওঁৰ মতে কাৰ্বি আংলঙৰ পৰাই 200-300 বছৰ আগতে বা তাতকৈ আগতেও গৈছে। আমি যদিও সেই কথাটো সম্বলটো আমি ব্যক্তিগতভাৱে মই নিজেও মানি ল'ব নিবিচাৰোঁ কাৰ্বি আংলঙৰ পৰা আমি আহিছোঁ বুলি। কোনে আগে আহিছিল, আমি আহিছিলোঁ, তেওঁলোকে আহিছিল, বেলেগ কথা। কিন্তু তেওঁ কৈছে যিহেতু ইমানশ বছৰ আগতে আহিছিলে, অৰিজিন এনচেষ্টাৰ অৰিজিনটো একে এথেনিক গ্ৰুপৰ মানুহ হয়, গতিকে আপোনালোকক যদি তাতে হিলছ ট্ৰাইবটোৱে ষ্টেটাছ দিয়া হয়, তেতিয়াহ'লে প্লেইনছ ট্ৰাইবত তেওঁলোকৰ কোটাৰ এগেইনষ্টে যেতিয়া আমি ফাইট নকৰিম, আপোনালোকে যেতিয়া ফাইট নকৰিব, চাকৰি বাকৰি শিক্ষা দীক্ষা স্কুল কলেজত ৰিজাৰ্ভেশ্যনটোত যদি প্লেইনছ ট্ৰাইবৰ কোটাত আপোনালোকে হাত নিদিয়ে, হিলছৰ কোটাতে যদি থাকে, তেতিয়াহ'লে প্লেইনছক কেতিয়াও অবজেকশ্যন দিয়াৰ স্কোপটো নাপাব। তেওঁলোকে অবজেকশ্যন দিব নোৱাৰিলে তেতিয়া তেওঁলোকক চিডিউল ট্ৰাইব হিল দিলে আমাকো দিব লাগিব কথাটো নাথাকিব। কাৰণ ইয়াত প্লেইনছ দিলে তাত হিলছ দিয়াটো ৰেচিপ্ৰকেল আছিলে, কোটাৰ প্ৰব্লেম হ'লহেঁতেন। কিন্তু আমাক কৈছে যিহেতু আপোনালোকে হিলছ ট্ৰাইবে কৰি দিয়া হ'ব চাৰ্টিফিকেট মতে, তেতিয়াহ'লে বড়োসকলৰ লগত যিটো এই বিষয়লৈ সংঘাত আছিলে, মানে তেওঁলোক ৰেচিপ্ৰকেল একেলগে দিবলগীয়া, সেই সমস্যা নাথাকে। তেতিয়া আপোনালোকক হিলছ ট্ৰাইব ধৰোঁ, তেতিয়া আমাৰ সকলোৰে হাত চাপৰিও মাৰিলে হয়, হিলছ ট্ৰাইব দিলে যদি তেনেকৈ দিয়ে তেতিয়াহ'লেতো ভালেই হয়। কিন্তু তাত আমাৰ এটা আৰু প্ৰশ্ন উঠোৱা হ'ল যে আমাৰ হিলছ ট্ৰাইব বাৰু দিলে আৰু একো কণ্ডিশ্যন নথকাকৈ চাৰ্টিফিকেট দিয়াৰ পিছত আমাৰ অল ইণ্ডিয়া চাকৰি বাকৰি শিক্ষা দীক্ষা সকলোতে আমাৰ মানুহখিনিয়ে কোটাৰ এগেইনষ্টে কম্পিট কৰিব পাৰিব। কাৰণ সংবিধানততো হিলছ প্লেইনছ বুলি নাই, ট্ৰাইবেল এছ-টিৰ কাৰণে যিমান 7.5 বা 15% যিটো ৰিজাৰ্ভেশ্যন হয় আৰু যি আছে, সেই কোটাৰ এগেইনষ্টে আমি সকলোৱে একেখন চাৰ্টিফিকেট লৈ ফাইট কৰিব পাৰিম, গতিকে অসুবিধা নহ'ব। তেতিয়া আমাৰ মনত এটা প্ৰশ্ন জাগিল যে যদি এই ডিমৰীয়া কনষ্টিটুৱেঞ্চিটো অলৰেডি চিডিউল কাষ্ট হিচাপে আপোনাৰ জাষ্ট ডিলিমিটেশ্যনত এইটো তেওঁলোকে নিৰ্ধাৰণ কৰিলে SC হ'ব। তেতিয়া আমি ক'লোঁ যদি এই চাৰ্টিফিকেটখনৰ ভিত্তিত কোনো ডিফাৰেঞ্চেই নাথাকে, চবেই ST, তেতিয়াহ'লে ডিমৰীয়াৰ মানুহখিনিও ST হ'লে আমি এতিয়া কনষ্টিটুৱেঞ্চিটোৰ মানে আপোনাৰ SCৰ পৰিৱৰ্তে আমাৰ STয়ে হ'ব লাগিছিল। তাৰ উত্তৰত ক'লে ইতিমধ্যে যিহেতু এইটো হৈ গ'ল আৰু এইটো ইলেকশ্যন কমিশ্যনে কৰা বস্তু, গতিকে এইটোত এতিয়া আৰু একো কৰিব নালাগে। সেইমতে ক'লে তেওঁ তাত এজনহে MLA হ'ব, কোনোবা MLA এছপাৰেণ্ট যদি MLA হ'ব বিচাৰে তেওঁ এই চাৰ্টিফিকেটটো নল'লে হ'ল। আপোনালোকে কাৰ্বি আংলঙতো ইলেকশ্যন ফাইট কৰিব পাৰে, কোৱাটো যিমান সহজ, আমিতো কাৰ্বি আংলঙত গৈ কোনেও ইলেকশ্যন খেলিব নোৱাৰোঁ বা আশা নকৰোঁ। কিন্তু তেওঁ এইটো কমেণ্টলি এতিয়া আলোচনাৰ ক্ষেত্ৰত যেতিয়া ইমানসকল মানুহ যিসকলৰ কথা আমাৰ মহন্ত তুমে ডাঙৰ ক'লে,
তাত আৰু মুখ্যমন্ত্ৰীৰ লগতে এটা আলোচনাত কিবা কিছু দূৰ আগবঢ়াৰ পিছত তাতে যুক্তি তৰ্কত লাগি থাকিলে বস্তুটো ইগৰ দুটা কনফ্লিক্ট হয়। এতিয়া ইয়াৰ পৰা ধাৰণা হয় আমি তেখেতে তেতিয়া ক'লে যে এই যিটো কাৰ্বি আংলঙৰ কাৰ্বি মানুহ এজনে যি ধৰণৰ ক্লিয়াৰ চাৰ্টিফিকেটটো যেনেকৈ আছে দিশটো একে লেংগুৱেজত হ'ব, গতিকে ইয়াত কোনো বিভাজন নাথাকিব, একেই হ'ব আপোনালোকৰ চাৰ্টিফিকেট। তেতিয়া আমাৰ ব্যক্তিগত মোৰ নিজৰ কথা কৈছোঁ, আমাৰ ব্যক্তিগত ভাৱটো হ'ল আমি যেতিয়ালৈকে সংবিধান সংশোধন কৰি চিডুল ট্ৰাইবত নহ'ব, যদি ভৱিষ্যতে সেই চাৰ্টিফিকেটখনৰ যোগেদি পোৱা সা সুবিধাখিনিয়ে আমাৰ সকলোৰে আশা আকাংক্ষা যি আছিল কোনো কিছু যদি পূৰণ কৰাত ব্যৰ্থ হৈ যেন লাগে, তেতিয়াহ'লে আমি পুনৰবাৰ গণতান্ত্ৰিক দেশ পুনৰবাৰ আমি এই ইছ্যুটো উত্থাপন কৰি যে তাৰ যিখিনি আমি বেনিফিট আমি নাপালোঁ আধৰুৱা ৰ'ল, এই বিষয়টো আগবঢ়াই নিয়াত আমাৰ কোনো প্ৰতিবদ্ধকতা আছে বুলি আমাৰ ধাৰণা আছে বুলি নাভাবোঁ। তেনে পৰিপ্ৰেক্ষিতত যিখিনি সিদ্ধান্ত লোৱা হ'ল এই চাৰ্টিফিকেটখনত সেই কথাটোত আমি গ্ৰহণযোগ্য বুলি সামগ্ৰিকভাৱে গ্ৰহণযোগ্য বুলিয়ে ধৰি ল'লোঁ। সেইকাৰণে এই বিষয়টো আৰু আগ নবঢ়ালোঁ বেছি। তাৰপিছত আহিল অট'নমাছ কাউন্সিল সম্পৰ্কত যিটো এই অট'নমাছ ৱৰ্ডটো লগোৱা নলগোৱা কথাটোলৈ আহিল আৰু আমাৰ কাৰ্বি ৱেলফেয়াৰ কাউন্সিল বুলি MOS যেতিয়া 6 নম্বৰত এইটো আছিলে 3.6ত সেইটো বিষয়ে যেতিয়া আলোচনা হ'ল, আৰু এটা কথা লগতে কৈ থওঁ চিডুলিঙৰ ক্ষেত্ৰত, যেতিয়া আমাৰ এলুইন টেৰন চাহেবে তেওঁলোকে আমাৰ সংবিধানৰ 325 কিবা এটা ৰেফাৰেঞ্চ দি কৈছিলে সেইটোততো অকণমান এনেকুৱা দিগদাৰী হ'ব, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে নাই এইটোতো প্ৰতিবন্ধ সদায় আপুনি মুখ্যমন্ত্ৰীৰ যিটো যিটো আছে তেখেতৰ ইউটিউবত যি বস্তুটো আছে নিউজ লাইভ কোনোবা হেৰি কৰা সেই বস্তুটো মোবাইলত আপোনালোকৰ ওলাব, তাত সেই কথাটো কি কৈছিলে একজেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু সকলো সভাসদৰ মাজত গোটেইখিনি সভাত দেখুৱাইছেও তেওঁ কি ৱৰ্ডিং ইউজ কৰিছিলে আপোনালোকে নিজে শুনিলে, মই হয়তো ক'লে কিছু ইফাল সিফাল হ'ব পাৰে, নিজে শুনিলে গম পাব তেওঁ কি বুলি কৈছে। গতিকে সেই কথাটোত আমি আৰু মই ব্যাখ্যা নকৰোঁ, সেইখিনি এৰিলোঁ। তাৰপিছত আমি কৈছিলে যে আমাৰ ৱেলফেয়াৰ কাউন্সিল কাৰ্বি ৱেলফেয়াৰ কাউন্সিলৰ কথাটো যেতিয়া আহিল তেতিয়া আমি অট'নমাছ শব্দটোৰ কথাত লাগিলোঁ। অট'নমাছটো কোৱাৰ লগে লগে তেখেতৰ যিটো হেৰি আছে ছেক্ৰেটাৰী লেভেলৰ মানে যিবিলাক মানুহ গৈছিলে IS অফিচাৰ লগত আছিলে তেওঁলোকক সুধিলে যে এইটো কিবা অসুবিধা আছে নেকি, বড়োসকলৰ কি দিয়া আছে, তেনেকৈ বড়োসকলৰ অট'নমাছ কাউন্সিল বুলি আমাৰ টাইম বাউণ্ড কেতিয়া কি হ'ব তেনেকৈ কওঁতে যে তেওঁলোকে ক'লে যে আপোনালোকে 1 মাহৰ ভিতৰত এখন লিষ্ট দিব লাগে। লিষ্ট বুলি কওঁতে কিমানজনৰ দিব, কিমানটা চিটৰ কথা আহিব, তেতিয়া কথাটো ক'লে যে তাতে প্ৰথমতে 25 জন মানুহ নাই তাতকৈ চাই বঢ়াব নোৱাৰে নেকি, ঠিক আছে 30 জন। যিটো আপোনালোকে মেম'ৰেণ্ডাম অফ ছেটেলমেণ্ট দেখিছে 6টা সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ লগত দিল্লীত হোৱা যিটো চুক্তি তাত আছে 20টা মানে হেৰি হ'ব, টোটেল কনষ্টিটুৱেঞ্চি হ'ব, চিট থাকিব, তাৰপিছত 5টা চৰকাৰ নমিনেটেড হ'ব আৰু 15টা ইলেক্টেড হ'ব। এতিয়া যি হওক বৰ্তমান সময়ত 15টাই হওক 20টাই হওক বৰ্তমানে নমিনেটেই কৰিব লাগিব প্ৰথমতে। এতিয়া এই 25-30 এইটোত লাগি থাকোঁ তেওঁলোকে ঠিক আছে 30টাই হ'ব, কিন্তু 30টাৰ ভিতৰত আমি 5টা আমি নমিনেট কৰিম আৰু নমিনেট কৰাৰো পদ্ধতি আছে, সংবিধানতো আছে, আপোনালোকে চালে দেখিব চুক্তিটো আছে। কোনোবা জেগাত যিটো সেই এৰিয়াৰ ভিতৰত কোনো জাতি আছে জনগোষ্ঠী আছে যিবিলাকৰ প্ৰতিনিধিত্ব তাতে পোৱা নাই বা তেনেকুৱা চৰকাৰৰ ফালৰ পৰা তেনেকৈ বাছি দিয়াৰ ব্যৱস্থা আগৰ পৰাই আছে চৰকাৰৰ মানুহ। যেতিয়া 25-26লৈ প্ৰশ্ন আহিলে আমাৰ পৰা ক'লে আৰু বঢ়াব নোৱাৰে ছাৰ, ঠিক আছে 26টা আপোনালোকৰ ফালৰ পৰা হ'ব আৰু 4টা আমি নমিনেট কৰিম, কিন্তু এই যে 26টা হ'ব আৰু কাৰ্বি আংলঙৰ অথৰিটিয়ে হয়তো তাতে তেওঁলোকে চিলেক্ট কৰিব, তাৰ মাজত নিৰ্বাচন কৰিব। এতিয়া আমাৰ
সাময়িকভাৱে বৰ্তমান মুহূৰ্তত আমাৰ কেইজনমান মানুহৰ অলপ চিন্তাটো হ'ল পূৰা কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আমি এইটো কমেণ্টটো দিয়া নাই। এতিয়া আমি নিজৰ মাজত কেইজনমানে আলোচনা কৰাত আমি ভাবিছোঁ যে এই যিটো চুক্তি 3.5 আচ্ছা, এইখিনিতে এটা কথা আৰু কৈ থওঁ, পাহৰি গৈছোঁ। তেতিয়া আমিৰ কাউন্সিলৰ ফালৰ পৰা প্ৰশ্ন উঠাইছিলে যে এই কাউন্সিলৰটো কি হ'ব। কৈছে নাই এইটো যেতিয়া ফৰ্ম হৈ যাব তেতিয়া আৰু আমৰি বা অন্য কিবা ডেভেলপমেণ্ট কাউন্সিল একো নাথাকিব, এটাই হ'ব। গতিকে সেইটো ডিজলভ বুলিয়ে ধৰি লোৱা হ'ল। সেইটো ক্লিয়াৰকৈ সকলোৰ মাজতে ক্লিয়াৰ কৰি দিলে। নামানে কি হয় সেইটো বেলেগ কথা, নিজৰ কথা, কিন্তু কৈছে এইটোৱে কাউন্সিল হ'ব। যি হওক, এতিয়া এই সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ সংগ্ৰামৰ ফলস্বৰূপে এই চুক্তিটো হ'ল। তেখেতসকলে যে ছেক্ৰিফাইচ কৰিলে, তেখেতসকলৰ কেডাৰসকলৰো এই যিটো কোনোবাই ফলটো পাৰি আনিলে বুকুত চাল যায়, তাৰপিছত সেই কপৌ ফুল পাহেই হওক বা নাৰিকলটোৱেই হওক, বাকীকেইটাই ভাঙি খালেতো নহ'ব। যিসকলে নিজৰ প্ৰাণক তুচ্ছ কৰি ইমান কষ্ট কৰি স্বীকাৰ কৰিছে, তেখেতসকলৰো প্ৰতিনিধিত্ব, তেওঁলোকে কি আশা কৰিলৈ দাবী কৰিছিল আৰু সেইমতে যদি কাউন্সিলটো চলা নাই তেতিয়াহ'লে প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে তেওঁলোকৰো প্ৰতিনিধি থকা দৰকাৰ। সেই ধৰণৰ আমাৰ ভাৱ, আৰু লগতে আমি দিল্লী সশস্ত্ৰ সংগ্ৰামী সংগঠনৰ চেয়াৰমেন আৰু সংবিধিত তেখেতসকলৰ লগতো মিটিঙৰ পিছতো আগেও আলোচনা কৰিছিলোঁ, তাৰপিছতো আলোচনা কৰি থাকোঁ, লগ কৰোঁ। তেওঁলোকৰ ফলতে যেতিয়া বস্তুটো আহিছে, আমি এনেও ডিপুত গ'লে তেওঁলোকক লগ কৰিব চেষ্টা কৰোঁ। যে যি হওক, তেওঁলোকৰো প্ৰতিনিধি তাত কেইজনমান থাকিব, যিকেইজন নেকি আমি সৰ্বসন্মুখে যে বাচিবলৈ গৈ আছোঁ তাৰ ভিতৰতে তেওঁলোকেও পৰিব লাগিব, বা সেই ৩-৪জন তেওঁলোকৰ সংগঠনে নাম আমি এইকেইজন আমাৰ কেডাৰ যিসকলে ছেক্ৰিফাইচ কৰিছিল তেখেতসকলৰ পৰা এই ২-৪জন নাম দিছোঁ। তেনেকৈ কোৱাৰ অধিকাৰটো কিজানি তেখেতসকলক দিয়াটো উচিত হ'ব, আমাৰ এটা ধাৰণা হয়। তাৰপিছত বাকীখিনি যে এতিয়া নিৰ্বাচন কৰিব লাগে, তাতে যেতিয়া আমাৰ গুণাৰাম টেওঁন ডাঙৰীয়াই ক'লে যে আপুনি যে এইটো আমি প্ৰথমতেতো গোটেইখিনি নমিনেটেই হ'ব, যে কিমান সময়ৰ ভিতৰত ইলেকশ্যন হ'ব, কি হ'ব, তেতিয়া ক'লে এইটো প্ৰচেছটো অলপ দীঘলীয়া লাগে, সাধাৰণতে 2 বছৰ কমচে কম আমি লওঁ। আমাৰ যিটো কাৰ্বি অট'নমাছ ৱেলফেয়াৰ কাউন্সিলটো ৰাইজৰ কাৰণে কাম কৰিব, নিস্বাৰ্থভাৱে কাম কৰিব, আৰু তেওঁলোকৰ এটা ভিজন থাকিব, মিছন থাকিব, কি উদ্দেশ্যত কাম কৰিছে, ইমান সংগ্ৰামীসকলে কিয়নো কৰিলে, আমাকনো এইটো কিয় লাগে। তাৰপিছত এই ভূমি-চুমিৰ মাটি বাৰীৰ সংক্ৰান্তত বিভিন্ন কথাবিলাক যেতিয়া আহিব কালচাৰৰ, এতিয়া সেই কথাটো আমাৰ টেলিফোনিকলি আৰম্ভ আলোচনা হৈছিলে যোৱাকালি পৰহি, যি আপোনাৰ কাৰ্বিৰ যিটো ভাষা সংস্কৃতি এইবিলাকৰ ক্ষেত্ৰত কি হ'ব, ভাষা সংস্কৃতি কোৱা নাই, মাটি বাৰী ইত্যাদিৰ ক্ষেত্ৰত আৰু আমাৰ এই সংস্কৃতি এইবিলাকৰ ক্ষেত্ৰত কি হ'ব। মই তেতিয়া কৈছিলোঁ আমাৰ যিটো কাৰ্বি MOS মেমৰেণ্ডাম অফ ছেটেলমেণ্ট আছে, তাত 3.6টো আমি অট'নমাছ ৱেলফেয়াৰ কাউন্সিল বুলি বিচাৰিছোঁ, আছে তাতে পইণ্টটো, কিন্তু তাত 3.6হে, 3ৰ ভিতৰতহে এইবিলাক ভাগ। 3টো কি আছে, কিহৰনো ভাগ এইবিলাক, সেইটো চাই ল'লে দেখা পাব। এইটো ভাষা সংস্কৃতি ইত্যাদি ৰক্ষাৰ কাৰণে 3 নম্বৰ পইণ্টটো, 3 নম্বৰৰে এটা হ'ল আমাক চিডুলিং দিয়াটো, দ্বিতীয় কথা হ'ল অট'নমাছ কাউন্সিল দিয়াটো, মানে 3.5, 3.1 বেলেগ আছে, সেইটো কাৰ্বি আংলঙৰ ক্ষেত্ৰত প্ৰযোজ্য, 3.2, 3.3, 3.4 কাৰ্বি আংলঙৰ ক্ষেত্ৰত প্ৰযোজ্য, 3.6ৰ পিছতো কেইটামান পইণ্ট আছে যিকেইটা নেকি কাৰ্বি আংলঙৰ ক্ষেত্ৰত প্ৰযোজ্য। আমাৰ এইটো তাতে ভাষা সংস্কৃতি ইত্যাদি ৰক্ষাৰ কাৰণে 3 নম্বৰ পইণ্টটো আছে, আৰু 3 নম্বৰ পইণ্টৰ ভিতৰতে এইটো হৈছে। এতিয়া আজি যেতিয়া এই বিষয়ত আলোচনা হ'ব ভৱিষ্যতে, এতিয়া আমি প্ৰথমতে ব্ৰিফিং, মোৰ মতে ইমানখিনি কথাই তাতে আলোচনা হৈ আহিছে। তাৰপিছত আমি ওলাই অহাৰ লগে লগে সংবাদ মাধ্যমে যেতিয়া সুধিলে, তেতিয়া আমি ইনষ্টেণ্টলি যি মুখত আহে, কাৰণ আমি সেইবিলাক অভ্যস্তও নহয়, ৰাজনৈতিকভাৱে আমি সেইবিলাক নাই, আগৰ পৰা কৰা নাই, তেতিয়া হঠাৎ যেতিয়া আগুৰি ধৰিলে মাইক চাইকবিলাক মুখৰ আগত দি কওকচোন কওক আপোনালোকে আলোচনাত কেনেকুৱা কি কৰিছে, তাৰে আৰু দুটামান আৰু টেকনিকেল কথা আছে।
গোটেইবিলাকে আগুৰি ধৰিলে, কিবা অলপ ক'লোঁ, হৈ গ'ল, সামৰিলোঁ, যাব ওলাইছোঁ। তেতিয়া এজন বিশেষ সাংবাদিক আহিলে, মোৰ আহি পাওঁতে অকণমান দেৰি হ'ল, সেইকাৰণে কি ক'লে আপুনি গম নাপালোঁ, এতিয়া কওকচোন, এতিয়া আপোনালোকে কি কৈছিল, আপোনালোকে সম্পূৰ্ণ সন্তুষ্ট নে, তো বাৰে বাৰে ফুল্লি ছেটিছফাইড নে, কৈছোঁ যে এই বুলি মানে বাৰে বাৰে সুধিছে। মই আৰু যি মুখত আহে ক'লোঁ সেই সময়ত কথা, আমাৰ যি ক'লোঁ সেই সময়ত যি ক'লোঁ সেইটো আপোনালোকে পাহৰি যাওক। আমি যেতিয়া সম্পূৰ্ণ ছেটিছফাইড কিবা কিবি কৈছোঁ, সেইটো সকলোৰে হৈ কৈছোঁ, কিন্তু তাতে ভুলে ভালে কোৱা আছে। আলাপ আলোচনাৰ পিছত মই ভাবোঁ কি ধৰণৰ ফলগতি হয় আমাৰ সেইটো লৈ আমি চেষ্টা কৰিব লাগে। আৰু বৰ্তমানে আমি ফ'ল' আপ কৰি থাকিব লাগে যে চাৰ্টিফিকেটখন দিয়াটো কেতিয়া মানে হয়, কাৰণ তেওঁলোকে আমাৰ পুৰণি চাৰ্টিফিকেটৰ কপিও চাই উঠি তাৰপিছতে মোটামুটি আমি ঠিক কৰিম বুলি, সেইটো কেতিয়া কৰিব লাগে আমাৰ কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰাও ফ'ল' আপ থাকিব। আৰু এই যিটো অট'নমাছ কাউন্সিলৰ বিষয়ত ক'লে, এতিয়া কি ধৰণে কেনেকৈ বিষয়টো আগবঢ়ায় সেইটো ৰাইজৰ ওপৰত কথা, আপোনালোকে বিশদভাৱে আলোচনা কৰিব, বহুত কথা চিন্তা কৰিব, কোন ঠাইত ৰিপ্ৰেজেণ্টেশ্যন দিয়া উচিত। ৰিপ্ৰেজেণ্টেশ্যন বুলি কওঁতে যদি কোনোবা এখন ঠাইৰে ওচৰা ওচৰি 2022 চনত যে মুখ্যমন্ত্ৰী ডাঙৰ লগত CM চাহেবে যিটো আমাৰ আলোচনা, বিভিন্ন সংগঠনৰ তেওঁলোকৰ চব MP MLA আছিলে, তাত আলোচনা কৰিছিলে, তাৰ যিটো উত্তৰ আছিলে, তাৰ ফলশ্ৰুতিতে গৈ এনেকুৱা হৈছে, সেইটো আমি মানিব লাগিব। কিন্তু এইবাৰৰ যিটো তেখেতৰ সন্মতি আৰু আগৰবাৰৰ সন্মতিটো অকণমান বেলেগ ধৰণৰ আছিলে। তেওঁলোকে আগৰবাৰত কৈছিলে যে ইয়াৰ পৰা আমাৰ গোটেই সংগঠনখিনি মিলি এটা ৰিজলিউশ্যন দিব লাগে, কাৰ্বি আংলঙলৈ। তেওঁলোকে তাৰ পৰা ৰিকমেণ্ড কৰিব মুখ্যমন্ত্ৰীলৈ, আৰু মাজে কৈছিল চাৰ্টিফিকেটটো কাৰ্বি আংলঙৰ পৰা দিয়া হ'ব, এই ধৰণৰ অকণমান তাৰ পৰা ল'ব লাগিব, এই ধৰণৰ কথা কিছুমান আছিলে। তেতিয়া সকলোৰে প্ৰশ্ন আছে, তাত গৈ কাৰ্বি আংলঙৰ পৰা কেইজন মানুহে চাৰ্টিফিকেট ল'ব পাৰে, আৰু সেই সময়ত এনমেলি থকা চাৰ্টিফিকেটো ওলাইছে, কিবা কিবি আমি দেখিছোঁ। কিন্তু এতিয়াতো ডিফুৱে দিব লাগিব, সেইটো চাৰ্টিফিকেট নহয়। তেওঁলোকে ডিফুৰ ফালৰ পৰা মানে কাৰ্বি আংলঙে এইখিনি মানুহ যে একে অৰিজিনেল হয়, এই চাৰ্টিফিকেটটো দিয়াত তেওঁলোকৰ কোনো আপত্তি নাই, এই ধৰণৰ কিবা এটা লিখি দিব। আৰু যি ঠাইত আছে সেই ঠাইত যেনেকৈ চাৰ্টিফিকেট, ইয়াৰ যিটো চৰকাৰী এডমিনিষ্ট্ৰেটিভ আছে, যে DC হওক বা এনেকুৱা কি যোগেদি চৰকাৰে কি ধৰণৰ মানে তেওঁলোকৰ একশ্যনটো কি ধৰণৰ হয়, কি ৰিজলিউশ্যন ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকে এই চাৰ্টিফিকেটখন ল'বৰ কাৰণে কাৰ্বি আংলঙত যাব লাগিব বুলি কোৱা হোৱা নাই। আৰু য'ত কোনোবা যদি চাৰ্কল অফিচে দিছে, কোনোবা যদি ADCয়ে দিছে, কোনোবাই কাউণ্টাৰ চাৰ্টিফিকেট, এইবিলাক কথা যেনেকৈ আছে তেনেকেই হ'ব বুলিয়ে ধাৰণা, ইয়াত কোনো কণ্ডিশ্যন লগোৱা নাই এইবিলাকৰ। ধৰণৰ বিষয়টো অতি স্পৰ্শকাতৰ বিষয়, আৰু এই বিষয়টো আমাৰ কাৰ্বি আংলং ভৈয়ামৰ কাৰ্বিসকলেও কাৰ্বি আংলঙত আহি ইলেকশ্যন খেলিব পাৰিব। এই কথাটো কোৱাৰ লগে লগে আমাৰ এলুইন টেৰন ছাৰে কিন্তু তেওঁক সোঁৱৰাই দিছে যে ছাৰ, আৰ্টিকল 330 এই কথাটো তেওঁ নুশুনে। তেওঁ মানে উচ্চ বাচ্য কৰি আমাক কিবা হেৰি কৰিবলৈ মানে ৰাজনৈতিকভাৱে তেওঁ কিন্তু লজিকেলি কৈ আছে, ছাৰ আৰ্টিকল 330 এলুইন ছাৰ। গতিকে এই কথাখিনি আমাৰ মুখ্য ব্যক্তিসকলে আজি হয়তো কেনেকৈ ক্লিয়াৰ হৈছে বা তেওঁলোকে কুৱেশ্যন নকৰিলে, ছাৰ আমি কেনেকৈ তাত খেলিব পাৰিম, তাত খেলিবলগীয়া কেনেকৈ আমাৰ বাধা কৰিব, এইখিনি কথা আমাৰ ক্লিয়াৰ হোৱা নাছিলে। আৰু সাংবিধানিকভাৱে এইখিনি যদি তেওঁলোকে বুজি পায় যদি তেওঁলোকে থাকিলে সেইটো কথা বেলেগ। গতিকে তথাপিও ৰাইজৰ আগত যাতে আপোনালোকৰ ফালৰ পৰা সেইখিনি কথা বঢ়িয়াকৈ কৈ দিয়ে, তেতিয়া ময়ো বুজিম বা ৰাইজেও বুজি পাব। চাৰ্টিফিকেটখনৰ মানে যিটো ভেলু, মানে ইমান ডাঙৰ উচ্চ বাচ্যৰে কৈছে, তেওঁ লজিকেলি কৈ আছে, কিন্তু তেওঁ পলিটিকেলি কৈ আছে
কাৰ্বি আংলঙৰ মানুহে যিটো সুবিধা পায় ভৈয়ামৰ মানুহ পাব ডাঙৰকৈ কৈ আছে আমি মানে একদম বিৰাট চেকচেছ পাই কিন্তু তাতে কিবা নিশ্চয় কিবা এটা আছে চামথিং গতিকে সংবিধানৰ এই বস্তুখিনি আমি পঢ়িছোঁ ওপৰৰ পৰাই পঢ়োঁ কিন্তু ইয়াৰ প্ৰয়োগ ইয়াৰ আইনত কিমান হেৰি আছে সেই বস্তুটো আমি নাজানো আৰু এতিয়া আমাৰ মহোদয় দুজনে তেনেকৈ ৰাইজক যাতে অলপ বুজাই দিব পাৰে আৰু দ্বিতীয় কথা হ'ল মই এতিয়া আৰু এই বিষয়ত নাযাওঁ হেৰিটো এই ৱেলফেয়াৰ বিষয়ত মানে মই অলপমান নিজে চেটিছফাই হৈছোঁ কিন্তু সেইটো বিষয়ত আমাৰ মনটো ডাঙৰীয়াও কৈছে বা অন্যান্য ব্যক্তিসকল কৈছে মই তাত ক'ব নাযাওঁ কিন্তু মই যথেষ্টখিনি ক্ষেত্ৰত বুজিছোঁ আৰু মই তাত বুজি নিজে চেটিছফাই হৈছোঁ আৰু মই ৰাইজক ক'ব নাযাওঁ আমাৰ মুখ্য ব্যক্তিকেইজনে ক'ব এইখিনি মোৰ বক্তব্য সামৰণি কৰিছোঁ যিহেতু আগৰদিনীয়া এটা সমস্যা চৰকাৰে আলোচনা কৰি আমাক এটা লৈ যাব বিচাৰিছে আৰু তেখেতৰ ওপৰত কিছু কথা সন্দেহো লাগে আৰু বিশ্বাসো কৰিবলৈ মন যায় তেখেতে সময়ত বিভিন্ন ধৰণে পলিটিক্স কৰি আহিছে আৰু আমাৰ ডিছপুৰখনটো ডুবুৰিবন মাৰি পেলালে বুলি ক'লেও বেয়া নহয় আৰু লগতে আমাৰ যি ডিফুত যিহেতু আমাৰ আলোচনা চলিল এই আলোচনাত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিসকল ব্যক্তিয়ে গৈ তেখেতৰ আলোচনা কৰিছে আমি এতিয়া বৰ্তমান আপোনালোকৰ ল'ৰা হিচাপে আমি শিকিছোঁ আৰু আপোনালোকক আমি এইখিনি ক্ষেত্ৰত ধন্যবাদ দিবই লাগিব যিহেতু ইমান মহান উদ্দেশ্য লৈ আমাৰ চৰকাৰে আমাৰ জাতিটোক সন্মান কৰিছে আৰু তেখেতৰ বুদ্ধি কৌশলবিলাক অলপ চতুৰালিও আমিও সেইটোতে কাম কৰি থাকোঁ তথাপিও সময়ে সময়ে সন্দেহ লাগে মই আগতো কৈ গৈছোঁ গতিকে এইখিনি নিশ্চয় কৰিব যেতিয়া মিডিয়াৰ আগত এইখিনি প্ৰকাশ পাইছে গোটেই অসমতে দেখা পাইছে আচলতে মই এইটোহে অলপ ক'ব বিচাৰিছিলোঁ যিহেতু ইমান এটা দীৰ্ঘদিনীয়া সমস্যাৰ ওপৰত তেখেতে আমাক এটা আলোচনাত মাতিছে আমি জিলাই জিলাই হয়তো আমি মিডিয়াৰ আগত আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিছিলে সেইটো আমাক অলপ বঞ্চিত কৰি ৰাখিছে তেখেতে কিন্তু সেইখিনি আমাৰ কোচ ৰাজবংশী হওক কিবা 6 জনগোষ্ঠীয়ে বিচাৰিছে কাৰণে কিন্তু কাইলৈ এনেকুৱা এটা ক'ৰবাত আকৌ দেখুৱাই দিবগৈ নেকি মোক সন্দেহ লাগে এই অমুক বোলে উচ্ছেদ হ'ল কিবা হ'ল এইটো অলপ পিছুৱাই গ'ল তেখেতৰ কিছুমান পলিটিক্স কৰে সেইকাৰণে আমাৰ যিসকল ব্যক্তিয়ে লাগি আছে সেইখিনি যাতে খুব টাইটকৈ থাকে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মই মৰিগাঁও জিলাৰ তৰফৰ পৰা মই আমাৰ টিমুং ডাঙৰীয়াক সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ক'ব লগা ইমান আছে এতিয়া যদিও মুখ্যমন্ত্ৰীজন মোৰ দলৰ মুখ্যমন্ত্ৰী হয় তথাপিও মই আমাৰ জাতিৰ স্বাৰ্থত এনেইতো আমি অৰিজিনেলিতো ট্ৰাইবেল নহয় আগত ট্ৰাইবেল এটা স্বাৰ্থৰ কাৰণে হয়তো এটা সময়ত আমাক ট্ৰাইবেলটো কাটি দিয়া ট্ৰাইবেল কাটি দিয়াৰ পিছত মই এটা ঘৰুৱাভাৱে কৈছোঁ তেতিয়া গুৱাহাটীৰ ব্লকটো ভাঙি গ'ল তাৰপিছত এই গোটেই আজি গুৱাহাটী টাউনখন তাত নানান ধৰণৰ কলকাতাৰ মানুহ দিলে আজি এতিয়া ঠিক ডিমৰীয়াখনো আছিলে এটা সমষ্টি হ'ব পৰা মানে অঞ্চল আৰু এটা সময়ত ডিমৰীয়া সমষ্টি কাৰ্বিবিলাকৰ কাৰণে এটা ৰিজাৰ্ভ হ'ব পৰা এইকাৰণেই মানে যে প্ৰথমতে এই চৰকাৰখনে যে আমাৰ এই পাহাৰবিলাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰি মানে আগত যেতিয়া ট্ৰাইবেল মানে ভাঙিব লগা হয় তেতিয়া এই আৰ্মি কেম্প থাৰ্মি কেম্প চিৰিয়াখানা বা অইল মিউজিয়াম এইবিলাক এতিয়াও আমাক মানে এতিয়া যিখিনি পাহাৰ আছে তাতে দখল চখল কৰিব নোৱাৰে সেই ৰিজাৰ্ভ ফৰেষ্ট সেই ফৰেষ্টৰ ভিতৰত যিবিলাক মানুহ আছে তাতে যদি কিবা বহু আছে তাৰ যিমান কি নহ'ব আৰু তাৰপিছত আহি এতিয়া এই আমাৰ ইয়াৰ যিবোৰ আছে তেখেতসকলকো সম অধিকাৰ মাটি বাৰী দিয়া চলি আছে লগতে আমাৰ এই অঞ্চলতে আকৌ কিবা ট্ৰেইন বেটেলিয়ন নিচিনা কিবা কিবা বহুৱাই
মানে 100-200 বিঘা মাটি লৈ মাটি লোৱাৰ ব্যৱস্থা কৰি আছে। তাৰপিছত আমি যে সমষ্টি ট্ৰাইবেল হ'লে সমষ্টি এটা হ'ব লাগে, সেইটো এছচি কিবা কিবি টানি পেলাই আমি জাগিৰোড মিলাই কিবা কিবি মিলাই আমাতকে 5,000 মান বেছি কৰি এছচি সমষ্টি কৰি দিয়ে, যাতে ভৱিষ্যতে এইটো সমষ্টিও নাথাকে। গতিকে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰই হয়। একচুৱেলি ক'ব গ'লে আমাৰ মানুহখিনি এতিয়া আমি নিজে নিজে সজাগ হ'ব লাগে। আৰু যিটো কাৰ্বি আংলঙৰ আলোচনা বিলোচনা হ'ব, বাকী আপোনালোকৰ কথাবোৰ মই সুখী, মই ব্যক্তিগতভাৱে, যিহেতু এইবিলাক নহয়ে নকৰে যে এটা হিল ষ্টেট তাৰে কাৰ্বি আংলঙৰ যিখন আমাৰো সেইটোৱে হ'ব, সেইটো যদি হয় তাৰে সুখী। তাতে যদি আমাৰ মানুহে যদি কাৰ্বি আংলঙত ভাল চাকৰি ল'ব যাওঁতে যে তাত মানুহে হাইকোৰ্ট নকৰে, এই জেগাটো মোৰহে আছিলে, সেইখন হাইকোৰ্ট কৰে, হাইকোৰ্টত যদি আমি হাৰি থকা ল'ৰাটো চাকৰিটো নোপোৱা হৈ যায়, সেইদিনাখনে দুখ লগা হ'ব তাত, গম পাইছে? গতিকে আৰু তাতে যিটো এই আবেষ্টনীৰ মাজত 7বাৰমান চেক কৰিছে, আই কাৰ্ড দিব লগা হৈছে, আধাৰ কাৰ্ড দিব লগা হৈছে, তাৰপিছত ফটো লগাব লগা হৈছে, আৰু 7বাৰমান আবেষ্টনীৰ ভিতৰত আমাক লৈ যোৱা হৈছে। মইতো ভাবিছোঁ আজি ওলাই যোৱা সন্দেহ হ'ব, যেতিয়াই তুলি আমি হাত কৰি চাকৰি মাৰিলে মই তাত লগে লগে মাৰছো আৰু যেতিয়া আচলতে মই ভয়ে খাইছো। তাত আৰু মুখ্যমন্ত্ৰী কোনো ক'ব নোৱাৰে যে ছাৰ এইটো নহ'ব, এইটোৱে হ'ব, আৰু এইটো প্ৰশ্ন কৰিলেও নাখানে।